আসসালামু আলাইকুম বন্ধুসকল, আপোনালোকৰ মনত আছে না? মোটামুটি এসপ্তাহ আগত আমি এটা ভিডিঅ' বনাইছিলোঁ। সেই ভিডিঅ'টোত আপুনি দেখা পাইছিলে চাগে, ৰাছিদুল নামৰ এজন ল'ৰা আছিলে আৰু ল'ৰাজনৰ ভৰি বিকলংগ হয়, ভৰি নাছিলে, একো কাম কাজ কৰি খাব নোৱাৰে। আমি কৈছিলোঁ যে সেইটো ভিডিঅ'ত যে তেখেতক কিবা এটা কৰি দিম বুলি ভাবিছিলোঁ, বা কিবা এটা কৰি দিম বা সৰু এটা দোকান কৰি দিম, তেখেতে দোকান কৰি খাব বুলি কৈছিলে আমাক। আৰু তাতে আমি গৈ আছোঁ, বৰক তাতে আমি লগ পাম তেখেতক। তেখেতৰ ডেঞ্জাৰাছ জেগাত দি গৈ আছোঁ জানে, ৰাস্তা একেবাৰে সৰু আৰু তেওঁৰ ঘৰ একচুৱেলি মেঘালয় হয়। মেঘালয় যোৱাৰ কাৰণে আমি অকণমান শ্বৰ্টকাট হৈ আহিব বিচাৰিছোঁ। শ্বৰ্টকাট হৈ আহিলে অকণমান ওচৰ হয়। এনে আমি ৰাস্তা আছে, ভাল ৰাস্তা আছে, কিন্তু ভাল ৰাস্তা দি গ'লে আপোনাৰ বহুত লেট হৈ যাব, বহুত দূৰ হৈ যাব। তো গতিকে আমি শ্বৰ্টকাট লৈছোঁ। শ্বৰ্টকাট ৰাস্তাবোৰ আপোনালোকক দেখাই আছোঁ। এইবোৰ চাওক, ৰাস্তা হয় এইখিনি, পূৰা বালি বালি, চাৰিওপিনে খেতি আছে, সৰিয়হৰ খেতি, এইবোৰ সৰিয়হ। আৰু পুৰাণ মামা বাইক চলাই আছে, মোৰ বাসন্তী, কাৰণ বহুত দূৰ যাব লাগিব। আৰু বাসন্তীৰ খবৰ আপোনালোকক দিয়াই নাই। এইটো খবৰটো বাৰু মই পিছত ডিটেইলছ ভিডিঅ' বনাই দিম। তো চাব পাৰে, এইটো ৰাস্তা হয়, চব এনেকুৱাই ৰাস্তা। এইখিনি জেগা বৌ বজাৰ বুলি কোৱা হয়। দুই এটা দোকান আছে, দুই তিনিটা দোকান থকাত এইখিনি জেগা বজাৰ নাম দিছে বৌ বজাৰ। আমি ৰাছিদুল দাৰ ঘৰত গ'লোঁ, পুৰাণ মামা আৰু মই। কিন্তু দুৰ্ভাগ্য যে তেখেতক আমি লগ নাপালোঁ, কাৰণ তেখেতে আমাক কল কৰিছিল যাবৰ কাৰণে, কিন্তু লগ নোপোৱাৰ। আসসালামু আলাইকুম। ময়ো গ'লোঁ, যোৱাৰ পিছত সিহঁতৰ ঘৰত বহিলোঁ, তাৰ মা দেউতাৰ লগত কথা পাতিলোঁ। কথা পতাৰ পিছত সি ফোন কৰিলে যে মই কিবা এটা ডকুমেণ্টছৰ কাৰণে মই মেঘালয়ত মোক অফিচত আছোঁ, মই আজি আপোনালোকক সময় দিব নোৱাৰিম, যে আপোনালোকে আহিছে সেইকাৰণে অসংখ্য ধন্যবাদ জনাইছে সি। সেই ধন্যবাদ জনাই অফিচৰ কাৰণে ফাঁচি গ'লোঁ। আৰু আপোনালোকক মই কলো কৰিছিলোঁ, সিহঁতে কলো কৰিছিলে আমাক, তথাপি আমি গ'লোঁ। যদি সময়টো দিব পাৰে, তাৰ কামটো যদি আমি কৰি দিব পাৰোঁ, যিখিনি কাম আমি হাতত লৈছিলোঁ সেই প্ৰপাৰ তৰিকাৰ কামটো আজি আমি সম্পূৰ্ণ কৰিব গৈছিলোঁ, কিন্তু সি আমাক সময় দিব নোৱাৰিলে কিবা অফিচৰ কামৰ কাৰণে। তো আপোনালোকে আমাৰ লগত থাকক। আমি যিহেতু ইয়াত হেল্পিঙৰ কাম কৰোঁ, যাতে যেনেকৈ হওক মানুহক হেল্প কৰিব পাৰোঁ, আমাক সহায় কৰক। সহায়ৰ কাৰণে আপোনালোকে আমাৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰক, কমেণ্ট কৰক, লাইক কৰিব। যাকে লাষ্টত আমি আহিলোহে, আহি পালোঁ। আৰু তেখেতৰ মই ঘৰৰ ফটো ভিডিঅ' কৰিব পৰা নাই, তেখেতৰ ঘৰত ভিডিঅ' কৰিব পৰা নাই। এইটো কাৰণে তেখেতৰ মা দেউতা আছিলে, আৰু মা দেউতা থকাটো মই ভাবিছোঁ যে তেখেত থাকিলে ভিডিঅ' এটা কৰি দিলোঁ হয়। ঘৰটো পৰিস্থিতি কেনেকুৱা, তেওঁৰ কিমান আচলতে তেখেতে বহুতে ভাবে যে কিছুমান মানুহবোৰ থাকিও মানুহক সহায় বিচাৰে, এনেকুৱা নহয়। তাৰ কাৰণে আমি ঘৰত গৈছিলোঁ, ঘৰত যাই পেলাই ফটো এটা মাৰি লৈ আনিছোঁ, কাৰণ ভিডিঅ'টো কৰা নাই, কাৰণ তেখেতে নাছিলে, অলৰেডি ঘৰত নাছিলে, তাৰ কাৰণে আমি ভিডিঅ' কৰা নাই। তো ইনশাল্লাহ নেক্সট টাইম যেতিয়া আমি তেখেতৰ কামখিনি প্ৰপাৰ কৰি দিম, তেতিয়া আপোনাক গোটেইখিনি এটা ভিডিঅ' বনাম, তেখেতৰ মাৰ বঢ়িয়াকৈ ঘৰটো দেখাই দিম। আৰু ঘৰৰ যোনটো ফটো এটা মাৰি, ফটোটো আপোনাক স্ক্ৰীনশ্বটটো মই এই ভিডিঅ'ৰ মাধ্যমত স্ক্ৰীনশ্বটত আপুনি চাগে দেখা পাইছে, এতিয়া আপোনাৰ স্ক্ৰীনশ্বটত মই দি দিম ফটোটো। ভিডিঅ'বোৰ যদি আপোনালোকৰ চাই ভাল লাগে, এনেকুৱা অনুভৱ হয় যে আমি ভাল কাম কৰি আছোঁ, তেন্তে আমাক আগবঢ়াই লৈ যাব। আমাৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব, লাইক কৰিব, আৰু পাৰিলে ফেচবুক যোনটো পেজ আমাৰ মিষ্টাৰ BA ব্লগছ ফ'ল' কৰিব নেক্সট। আৰু এই ভিডিঅ'টো যদি আপোনালোকে যদি ইউটিউবত চাই আছে, তে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। থেংক ইউ ছ' মাছ। আকৌ নেক্সট ভিডিঅ'ত লগ পাম।